আজি আমি শিকিম জ্যামিতিক আকাৰসমূহৰ নাম ইংৰাজী আৰু অসমীয়াত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। শিৱসং EDS। বৃত্ত, বৃত্তক আমি ইংৰাজীত কওঁ চাৰ্কেল, CIRCLE, চাৰ্কেল, চাৰ্কেল মানে বৃত্ত। ত্ৰিভুজ, ত্ৰিভুজক আমি ইংৰাজীত কওঁ ট্ৰায়াঙ্গল, TRIANGLE, ট্ৰায়াঙ্গল, ট্ৰায়াঙ্গল মানে ত্ৰিভুজ। ডিম্বাকৃতি, ডিম্বাকৃতিক আমি ইংৰাজীত কওঁ ওভাল, OVAL, ওভাল, ওভাল মানে ডিম্বাকৃতি। পঞ্চভুজ, পঞ্চভুজক আমি ইংৰাজীত কওঁ পেণ্টাগন, PENTAGON, পেণ্টাগন, পেণ্টাগন মানে পঞ্চভুজ। চুঙা, চুঙাক আমি ইংৰাজীত কওঁ চিলিণ্ডাৰ, CYLINDER, চিলিণ্ডাৰ, চিলিণ্ডাৰ মানে চুঙা। ষড়ভুজ, ষড়ভুজক আমি ইংৰাজীত কওঁ হেক্সাগন, HEXAGON, হেক্সাগন, হেক্সাগন মানে ষড়ভুজ। শংকু, শংকুক আমি ইংৰাজীত কওঁ কোণ, CONE, কোণ, কোণ মানে শংকু। তৰাকৃতি, তৰাকৃতিক আমি ইংৰাজীত কওঁ ষ্টাৰ, STAR, ষ্টাৰ, ষ্টাৰ মানে তৰাকৃতি। বৰ্গ, বৰ্গক আমি ইংৰাজীত কওঁ স্কোৱাৰ, SQUARE, স্কোৱাৰ, স্কোৱাৰ মানে বৰ্গ। চতুৰ্ভুজ, চতুৰ্ভুজক আমি ইংৰাজীত কওঁ ৰেক্টাংগল, RECTANGLE, ৰেক্টাংগল, ৰেক্টাংগল মানে চতুৰ্ভুজ। ট্ৰেপেজিয়াম, ট্ৰেপেজিয়ামক আমি ইংৰাজীত কওঁ ট্ৰেপেজিয়াম, TRAPEZIUM, ট্ৰেপেজিয়াম, ট্ৰেপেজিয়াম মানে ট্ৰেপেজিয়াম।